But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my night. নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো মোৰ হ'বলৈ গৈ আছে মই ঘৰুৱা পদ্ধতিৰে কেনেকৈ ছাগলীক ইমিউনিটি শক্তি বঢ়াইছোঁ বা প্ৰতিৰোধ ক্ষমতা কেনেকৈ বঢ়াইছোঁ। আজিৰ টপিকটো তাৰে ওপৰতে হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই কি কি খুৱাম, কেনেকৈ খুৱাম, কিহৰ লগত মিলাম, গোটেইখিনি বস্তু আপোনালোকক মই দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, শেষলৈ চাই থাকক। তো গাইজ, ছাগলীৰ ইমিউনিটি শক্তি বঢ়াবৰ কাৰণে মই যিখিনি ঘৰুৱা বস্তু ব্যৱহাৰ কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম। 1 নম্বৰতে লৈছোঁ আজৱাইন। এইখিনি হৈছে আজৱাইন, মই আজিৰ পৰিমাণতে লৈছোঁ। 2 নম্বৰ লৈছোঁ মই এইখিনি মিঠি গুটি, এয়া হৈছে মিঠি গুটি। আৰু 3 নম্বৰত লৈছোঁ মই কেঁচা হালধি। কেঁচা হালধিটো মই কিয় লওঁ? কেঁচা হালধিটো খোৱালে বেছি ভাল হয়। 4 নম্বৰত হৈছে আৰু এটা বস্তু, এইটো হৈছে খলিহৈ। মানে আমাৰ তেল পেৰাৰ পিছত যিটো ধৰক এটা শুকান কিবা ওলায়, এইটো হৈছে খলিহৈ। এইটো বস্তুও খুৱাব পাৰি। এইটো মই শুকানকৈ নোখুৱাওঁ, এইটো বস্তু মই খুৱাওঁ 2 ঘণ্টামান পানীত ভিজাই পেলাই। 2 ঘণ্টামান পানীত ভিজাই, এয়া দেখিছে মই বৈয়ামত ধুনীয়াকৈ ভিজাই থৈ দিছোঁ। 2 ঘণ্টামান ভিজাই এই গোটেইখিনি বস্তু মই মিক্সিত খুন্দি পেলাই গুড়া কৰি, আৰু গোটাকৈও খুৱাব পাৰি। মই এনে পৰাপক্ষত মই মিক্সিত ধুনীয়াকৈ খুন্দি লৈ পেলাই খুৱাওঁ সিহঁতক। এইখিনি বস্তু ধুনীয়া কৰি চাপৰৰ লগত ধুনীয়াকৈ মিক্স কৰি দিলে সিহঁতে মানে কি হয়, ধুনীয়াকৈ খায়। অকল যদি খালীকৈ দিয়া যায় তেতিয়াহ'লে সিহঁতে মানে খাব নোখোজে। চাপৰৰ লগত দিলে চাপৰটো ধৰক খায়ে, চাপৰৰ লগত মানে গোটেইখিনি বস্তু সিহঁতে ধুনীয়াকৈ খায়, অলপো নষ্ট নকৰে। মই প্ৰত্যেকটো ছাগলীৰ নামত 2 গ্ৰাম কৰি লওঁ। যিহেতু মোৰ 20জনী ছাগলী, 20জনী ছাগলীৰ নামত মই ইয়াতে আজৱাইন লৈছোঁ 40 গ্ৰাম, আৰু মিঠি গুটি লৈছোঁ 40 গ্ৰাম, হালধি লৈছোঁ 40 গ্ৰাম, আৰু এইটো খলিহৈটো কোনো মানে এইটো গ্ৰাম হিচাপে নহয়, এইটো অনুমানিক হিচাপে দিব পাৰি আৰু এইটো কোনো মানে কিবা নাই আৰু এইটো লিমিট নাই আৰু। তাৰপিছতে এতিয়া মই এইখিনি ধুনীয়াকৈ, এয়া হালধিখিনি যে মই ক'লোঁ গোটেইখিনি বস্তু মিহলাই পেলাই মই মিক্সিত বটো বুলি, এয়া মই ধুনীয়াকৈ মিক্সিত বটি লৈছোঁ। আৰু খলিহৈ পৰিমাণটো আপোনালোকক কৈছিলোঁ, কোনো এইটো পৰিমাণ নাই। এইটো বস্তু এনেকৈ মই পানীত 2 ঘণ্টা এয়া ভিজাই থৈ দিছোঁ। ভিজাই পেলাই ধুনীয়াকৈ এতিয়া মই চাপৰৰ লগত সিহঁতক ধুনীয়াকৈ মিলাই দিম। গোটেইখিনি বস্তু মিলাই দিম মই এতিয়া সিহঁতক। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে এতিয়া মই এয়া লৈছোঁ চাপৰ, এইখিনি চাপৰ লৈছোঁ মই। চাপৰৰ লগত এইখিনি খলিহৈখিনি, ভিজোৱা খলিহৈখিনি মই অলপ আগত ক'লোঁ, ভিজোৱা খলিহৈখিনি এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম এতিয়া। এইখিনি আজৱাইনখিনি ল'লোঁ, মিঠি গুটিখিনি মই দিলোঁ, গোটেইখিনি বস্তু দিলোঁ। ইয়াতে এতিয়া লৈছোঁ এইখিনি হালধিখিনি। মোৰ এয়া চাওক, এতিয়া চাপৰে আৰু এইখিনি যিখিনি মই বস্তুখিনি লৈছিলোঁ দেখুৱালোঁ অলপ আগত, সেইখিনি বস্তু ইয়াত ধুনীয়াকৈ মই সানি ল'লোঁ। এতিয়া মই ছাগলীক ধুনীয়াকৈ দি যাম। ইহঁতে কি ধুনীয়াকৈ খাব চাবচোন। আহ 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 মই ছাগলীক সেইকাৰণে কোনো ধৰণৰ এনেকুৱা ঔষধ বা ডক্তৰৰ পৰা আনি সেনেকুৱা ধৰণৰ বিশেষকৈ চৰ্দিৰ কাৰণে আৰু মই এনেকুৱা কোনো ঔষধ পাতি বেছি ব্যৱহাৰ নকৰোঁ। পৰাপক্ষতটো মই ঘৰুৱা বস্তুখিনিয়ে ব্যৱহাৰ কৰি থাকোঁ, আৰু মই এনেকৈ ধৰক খুৱাই থাকোঁ যে সেইকাৰণে মোৰ ছাগলীকেইটা কোনো দুৰ্বল বা চৰ্দি আৰু অন্য ধৰণৰ কিছুমান বেমাৰ এইবিলাকে পটক কৰি মানে দেখা নিদিয়ে আৰু নহয়ও। এতিয়া চাইছেনে কি ধুনীয়াকৈ খাই আছে। মোৰ এটা বস্তুৱে ভাল লাগে, আমাৰ ছাগলীকেইটাক আমি যি ধৰণে বস্তু দিওঁ সেই ধৰণে বস্তুখিনি খায়ে, সিহঁতে মানে কোনো নষ্ট নকৰে। আৰু অভ্যাসটো কৰিছোঁ, আৰু মানে মই অলপ চৰ্দিৰ নিচিনা দেখা পোৱাৰ লগে লগে মই মানে ইহঁতক এইখিনি বস্তু দিওঁৱে, আৰু সপ্তাহত মই 2-3 দিন এইখিনি বস্তু ব্যৱহাৰ কৰোঁৱে। আৰু এইটো খলিহৈ প্ৰত্যেক দিনাই মই খুৱাওঁ।
খলিহৈটো প্ৰায় খুৱাওঁৱেই আৰু মই। বাকী ধৰক আজুৱাইন, মিঠি গুটি, হালধি এইখিনি বস্তু যদিও মই ডেইলি নোখুৱাওঁ, সপ্তাহত 2-3 দিন খুৱাওঁ, কিন্তু খলিহৈটো মোৰ মানে ঘৰৰ ষ্টকত থাকেই আৰু। তো গাইজ ছাগলীক যে অকল এনেকৈ খোৱালে বা ধুনীয়াকৈ সময়মতে বেজি চেজি দিলে যে ছাগলী সুস্থ থাকিব বা সেইটো কথা নহয়। তাৰ উপৰিও সিহঁতক আমি ৰখা জেগাটো 1 নম্বৰতে ৰখা জেগাটো পূৰা পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগিব। 2 নম্বৰতে হৈছে সিহঁতে যিটো পানী খায় সেইটো পানী এতিয়া যিহেতু ঠাণ্ডা দিন, এতিয়া সিহঁতক কুহুমীয়া গৰম পানী খুৱাব লাগে। সিহঁতৰ মানে স্বাস্থ্যৰ কাৰণে বহুত ভাল। তাৰ উপৰি গৰম দিনতো আমি গৰম পানী খুৱাব নালাগে, গৰম দিনত আমি ঠাণ্ডা পানীয়ে খুৱাব লাগে, কিন্তু একদম বিশুদ্ধ ভাল পানী খুৱাব লাগে। সিহঁতে বহুত মানে ছাগলীটো যধে মধে নাখায়, ছাগলীক ভাল বস্তু দিব লাগে সদায়। ছাগলীক যিমান সদায় ভাল বস্তু দিব সিমান সিহঁতৰ স্বাস্থ্য পাতি ভালে থাকিব। আৰু আপুনি যদি লেতেৰা জেগাত ৰাখে, পৰিৱেশটো যদি লেতেৰা থাকে, তেতিয়াহ'লে ছাগলী মানে স্বাস্থ্য কেতিয়াও ভাল হৈ নুঠে। মই এতিয়া আপোনালোকক যিখিনি বস্তু দেখুৱালোঁ সেইখিনি বস্তু ধুনীয়াকৈ ছাগলীক মানে নিয়মীয়াকৈ খুৱাই থাকিলে সিহঁতৰ ছালৰ বেমাৰ নহয় আৰু ইহঁতৰ ছালবিলাক ধুনীয়া মানে এটা চিল্কি টাইপৰ হয়, মানে সিহঁতৰ লেতেৰা নহয়, লেতেৰা টাইপৰ নহয়। কিছুমান ছাগলী দেখা যায় যে একদম মানে সৰু জাতৰ নিচিনা দেখা যায় আৰু নোমবিলাক একদম ভুবলা পৰা নিচিনা পৰি যায়। সেইকাৰণে মানে আমি সদায় ছাগলীক পৰিপাটিকৈ ৰখাটো খুবেই প্ৰয়োজন। আৰু ইহঁতে যদি ধুনীয়াকৈ থাকে আমাৰো ভাল লাগে। আৰু সিহঁতৰ যদি অলপ কিবা লেতেৰা টাইপৰ বা ছালখন সিহঁতৰ বেয়া দেখা যায়, তেতিয়াহ'লে আমাৰো বেয়া লাগে বা মোৰো বেয়া লাগে। মই বিশেষকৈ ছাগলীক এনেকৈ পৰিপাটি কৰিয়ে ৰাখোঁ। আৰু তাৰ উপৰিও এয়া দেখিছে মোৰ ছাগলী, কোনো ছাগলী মোৰ এনেকুৱা কিবা নাই। গোটেইকেইটা ছাগলী মোৰ মানে একদম গ্ৰ'থহে আছে। আৰু কেইটামান সিফালে গৈছে পথাৰত চৰিব। সিহঁতে অহা নাই, সিহঁতে আহিব এতিয়া। সিহঁতে এতিয়া গৈছে, অলপ দেৰিকৈ এৰি দিয়া হয় যিহেতু খাই বৈ আহোঁতে সিহঁতৰ অলপমান টাইম লাগিব। তো গাইজ আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিলৈ বাই বাই।